মতে নায়িকাৰ কি ক'ব? বিটিআৰ চুক্তিৰ কোনটো দফাত তেখেতে দেখি পাইছে মই সেইটো নাজানো। কোনো এটা চুক্তিত তেনেকুৱা জাতিৰ কাৰণে কোনো মেনশ্যন নাই আৰু স্পেচিফিকেলি এটা জাতিৰ কাৰণে এনেকুৱা কথা হয়তো ভূমিৰ অধিকাৰ ক্ষেত্ৰত কেতিয়াও নহ'ব। সেইটো হয়তো ট্ৰাইবেলৰ হ'ব পাৰে, কিবাৰ হ'ব পাৰে, কিন্তু বড়ো জনগোষ্ঠীৰ কাৰণে ভূমি বুলি ভাৰতবৰ্ষৰ কোনো সংবিধানত নাই আৰু কোনো সংবিধানে এনেকুৱা অধিকাৰ কোনো জাতিৰ নামত দিব নোৱাৰে। সেইটো মই ভালদৰে জানো, গতিকে সাংসদে এনেকুৱা কথা ক'বলৈ নাপায়। সেইটো ভালকৈ চাই লওক, তাৰপিছত ক'ব লাগে। বিটিআৰ চুক্তিৰ জৰিয়তে কি ধৰণে সকলো জাতি জনগোষ্ঠীৰ লোকে ভূমিৰ অধিকাৰ পাব বুলি আপুনি ক'ব? চাওক, ভূমিৰ অধিকাৰ আপোনাৰ অলৰেডি আছেই, চুক্তিখনে আপোনাক দিব নালাগে। আপুনি ভাৰতৰ নাগৰিক হয়, ইয়াত আপোনাৰ ভোটাধিকাৰ, ইয়াৰ আপোনাৰ ভূমিৰ অধিকাৰ, ইয়াৰ আপোনাৰ অৰ্থ সামাজিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ চবেই আছে। এই অধিকাৰটো নাই বুলি কিয় ভাবি লৈছে? অধিকাৰটো কাঢ়ি নিলে কোনে? গতিকে আজি যিটো কথা কৈছে, এনেই মানে হাৱাত এটা ইছ্যু ওলাই পেলাই মানে সময় নষ্ট কৰিছে আৰু মানে আমাৰ মাজত এটা ভেদাভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কিন্তু আপোনাৰ ভূমিৰ অধিকাৰ অলৰেডি আছে, সেইটো মানে কোনো কাঢ়ি নিয়া নাই। যদি কোনোবা কাঢ়ি নিছে, ইয়াৰ ওপৰত হাইকোৰ্টত, সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰক। ভূমিৰ যি মানে মাটিৰ পট্টা লোৱা বা পঞ্জীয়নভুক্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট পলম হয়, এই ক্ষেত্ৰত বিটিআৰ চুক্তি কি ধৰণে ৰাইজক টকা দিব? বিটিআৰ চুক্তিত যিটো ৰেজিষ্টাৰ ডিপাৰ্টমেণ্টটো মনিটৰ কৰাৰ মানে যিটো দায়িত্ব, সেইটো বিটিআৰৰ হাতলৈ আহিলে। এতিয়া ভূমিৰ পাট্টা দিয়া, ট্ৰেন্সফাৰ কৰাত যিটো বিলম্ব হৈছে, সেইটো মনিটৰ কৰিবলৈ পাৰিব আৰু বিটিআৰ গভৰ্ণমেণ্টৰ যিটো প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে ইয়াতে তাৎক্ষণিকভাৱে নটিচ জাৰি কৰিব পাৰিব। কাৰোবাৰ যদি মাটিৰ পাট্টা বিলম্ব হৈছে, ট্ৰেন্সফাৰ কৰাত বিলম্ব কৰিছে, এইবিলাক তাৎক্ষণিকভাৱে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু একশ্যন ল'ব পাৰিব। সমাজখন যদি আগুৱাই নিব লাগে, সকলো শ্ৰেণীৰ মানুহৰ ইয়াত যিটো অনুভূতি সেইটো বুজিব লাগিব আৰু সকলোৰে উপদেশটো আমাক লাগিব। কাৰণ সমাজত মই অকলে নাথাকোঁ। মোৰ যদি অকলে সমাজ হ'লহেঁতেন, মই মোৰ মতে মোৰ দমকল বনালোঁ হয়, চোতাল বনালোঁ হয়, ফুলনি বনালোঁ হয়, মোৰ মতে মানে ঘৰখন সজালোঁ হয়, চব মোৰ মতে হ'লহেঁতেন। কিন্তু এইখন সমাজত আৰু ৩২ লাখ জনসাধাৰণ আছে। ইয়াত বহুত বুদ্ধিজীৱী আছে, চিন্তাবিদ আছে, প্ৰফেচাৰ আছে, জানা বুজা মানুহ আছে। তো সমাজখন যদি ভালকৈ সজাব লাগে, সকলো শ্ৰেণীৰ সকলো ব্যক্তিৰে ইয়াতে মতামত লাগিব। আৰু সেইকাৰণে আজি তামোলপুৰৰ পৰাই, গৈবাৰী সমষ্টিৰ পৰাই আমি আৰম্ভ কৰিছোঁ কি আমাৰ বুদ্ধিজীৱীসকলে, চিন্তাবিদসকলে, শিক্ষাগুৰুসকলে আমাক উপদেশ দিয়ক কি আমি চৰকাৰখন কেনাই চলাই লৈ যাম। যোৱা 17 বছৰত PPF যিটো আছিলে, তেখেতসকলে কাৰো কথা নুশুনিলে, হাগ্ৰামাই একনৈকটো বাদ চলালে। কিন্তু আমি বিচৰা নাই যে এটা গণতন্ত্ৰ দেশত কোনোবা ৰজাৰ নিচিনা কাম কৰিব, সেইটো আমি বিচৰা নাই। সেইকাৰণে গণতন্ত্ৰৰ প্ৰত্যেক মূল্যবোধটো দিয়াৰ কাৰণে আমি এই কামটো আৰম্ভ কৰিছোঁ।